हेलो फ्रेंड्स, आज आम गई शिवसागरत अवस्थित लाडेन बजारলৈ বুলি नाम শুনি আছিলোঁ। ভাবিলোঁ আজি অলপমান চাই আহোঁ। এয়া দিখৌ দলং। এতিয়া আমি দিখৌ দলঙৰ ওপৰত খোজকাঢ়ি গৈ আছোঁ। সেইখন যে দেখিছে সেইফালে সেইখন হ'ল ব্ৰিটিছৰ দিনৰ দলং আছিলে। সেইখন পুৰণা দলং। এতিয়া সেইখনেৰে মানুহ গাড়ী অহা যোৱা নকৰে। এইজনী মোৰ বৌ আৰু ভতিজী। লাডেন বজাৰ। স্কুটি হলি তো নিজে আহিব পাৰিলি। স্কুটি এখন হলি তো নিজে আহিব পাৰিলি। ওই ইয়াতে না হ্যাঁ ফাইনেলি আমি পাই গ'লোঁ লাডেন বজাৰ। ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি উলিওৱা হয়। আপোনালোকে হয়তো কোনোবাই গম পায়, যিসকলে নাজানে তেওঁলোকক অলপমান ঢেকীয়া কিমান? ইয়াত মানুহৰ ভিৰ দেখিছেনে ৰাইজ? বহুত মানুহ আহে আৰু এই বজাৰখনত প্ৰত্যেক সপ্তাহৰ ৰবিবাৰে বহে। আমিও অলপমান চব্জি ল'লোঁ।